your guns and get respect up on the street. Under the sun, the bastard son will pop the clock. তো আজি এটা নতুন ব্লগ লৈ আহিছোঁ মই ভাবি আছোঁ টিকটক ষ্টাৰ প্ৰাঞ্জুদাক প্ৰেংক কল এটা কৰিম মোৰ লগত নাম্বাৰ আছে প্ৰাঞ্জুদাৰ তো দাদাৰ লগত আগতো মোৰ কথা হৈছিল হোৱাটছআপত এনে ফেচ টু ফেচ কথা হোৱা নাই আৰু চাওঁ চিনি পায়নে নাই প্ৰেংক কল কৰি চাওঁ আপোনালোকে স্কিপ নকৰা ভিডিঅ'টো চাই লওক গালি পাৰিব বোলে ই গালি পাৰিব বুলি কৈ আছে তো চাওঁ কি হয় অঁ ইয়াৰ নাম একেইটাৰ নাম কৌশিক মোৰ বন্ধু হয় একেই মানে তেখেতে মানে তামোল খাব বহুত ভাল পায় তামোল খাব বহুত ভাল পায় তামোলটো কৈছে তো এইটো চাওক প্ৰাঞ্জুদা লিখা আছে করে রাতি দুসকুলে সালে অভিমানী যেন লাগে দুভরি রাখি তুমি কানে কানে কথা কলে हेलो हाय ब्रो মই আপোনাৰ বন্ধু হয় দাদা ओके ओके स्कूटी चलाई আছে বুলি কৈছে অলপ পিছত কল কৰিব বুলি কৈছে তো চাও আপোনালোকে ভিডিঅ স্কিপ নকৰিব চাই থাকক বহুত ভাল লাগিব দেই এতিয়া মানে প্ৰাঞ্জুদাক কল কৰিলোঁ প্ৰাঞ্জুদাই ক'লে স্কুটি চলাই আছোঁ পিছত কল কৰিম তো বহুত দেৰি কৰাই নাই পাৰ হৈ গ'ল চাগে আপোনালোকক ট্ৰাই কৰি চাওঁ কি হয় এইটো ৰিং হৈছে হেল্ল' হেল্ল' অঁ দাদা কি কৰিছে মই আপুনি মোক চিনি পোৱা নাই জানো অঁ মানে খবৰ পাতি কওকচোন কেনেকুৱা হয় নেকি আচ্ছা ঠিক আছে হ'ব কৰিব হা দাদা তো কিবা কামত আছে বুলি ক'লে আকৌ কল কৰিব বুলি কৈছে কিবা প্ৰব্লেম হৈছে চাগে পিছত কল কৰিব আপোনালোকে চাই প্ৰাঞ্জুদাই কৈছে কিবা বিজি আছে বুলি কৈছে তো পিছত কল কৰিম বুলি কৈছে কিন্তু এতিয়ালৈকে কল কৰা নাই এবাৰ লাষ্ট কল কৰি চাওঁ কৈ দিওঁ সঁচা কথাটো হেল্ল' দাদা আপুনি সঁচাই বিজি আছে নেকি দাদা অঁ দাদা হেল্ল' দাদা আপুনি সঁচাই বিজি আছেনে আপুনি সঁচাই বিজি আছে নেকি দাদা হেল্ল' অঁ দাদা আপুনি সঁচাই বিজি আছে নেকি দাদা অকণমান কথা পাতক না আমাৰ লগত ভাল লাগিব দাদা বেয়া নহ'ব দাদা এই প্ৰেংক কলহে হয় এইটো প্ৰেংক কল হয় দাদা হেল্ল' দাদা বেয়া নাপাব দেই প্ৰেংক কল হয় অঁ অঁ দাদা এইটো বেয়া নাপাব দেই দাদা প্ৰেংক কলহে আছিলে এইটো চৰি দাদা চৰি দাদা মই জুবিন হেল্ল' খং উঠিলে চাগে কথাই নাপাতে হেল্ল' প্ৰাঞ্জুদাৰ খংহে উঠিল চাগে মানে ক'ৰবাত গৈ আছে বুলি কৈছে চেকিং আছে আগত তো এইটো কাৰণে অলপমান
মানে ভয় লাগি আছে আৰু প্ৰাঞ্জুদাক এইকাৰণে মানে অলপ বেয়া পাইছে চাগে তো এইটো ইমান ভাল নহ'লেও নেক্সট টাইম আৰু এটা ভালকৈ বনাম আপোনালোকক যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেয়া কিবা এটা ভুল হ'লে জনাই দিব কমেণ্টত